গাইজ ওয়েলকাম টু মাই ইউটিউব চেনেল। বহু দিনৰ মূৰত আজি ভিডিঅ' এটা বনাবলৈ আগবাঢ়িলোঁ। তো মোৰ লগত আছে আমাৰ মোৰ টিম আছে। তো আজি আপোনালোকে সকলোৱে জানে তো দেৱালী আহি পাইছেহি। এতিয়া দেৱালী প্ৰস্তুতি আমি কেনেকৈ কৰি আছোঁ আপোনালোকক দেখুৱাম। A few moments later. তো গাইজ আমি এই ৰকেটটোত দেখিছে আপোনালোকে ৰকেটটোত আমি বেলুন দুটা বান্ধি লৈছোঁ। এই বেলুন দুটা বন্ধাৰ কাৰণ হৈছে আমি চাওঁ সৰুতে আমাৰ মন যায় মানে বেলুন আকাশত উৰাবলৈ। কিন্তু আমি উৰাব নোৱাৰোঁ এতিয়া কাৰণ এই বেলুনটোত আছে অক্সিজেন, নাইট্ৰজেন আৰু কাৰ্বন ডাই অক্সাইড। তো সেইটো কাৰণে বেলুনটো গধুৰ হয় কাৰণ বেলুনটো আটাইতকৈ পাতল গেছটো হৈছে হিলিয়াম গেছ। তো হিলিয়াম গেছ আমি এতিয়া পাবলৈ আমাৰ সুবিধা নাই। তো চ' আমি এই বেলুনটোত আমি ওপৰলৈ উৰাম বুলি ভাবিছোঁ। তো এতিয়া ৰকেটৰ সহায়ত চাওঁ আমিও নাজানো যে এইটো ওপৰলৈ যাব নে নাযায়। তো আমি এই ৰকেটটোত আমি বেলুন দুটা বান্ধি লৈছোঁ। চাওঁ বেলুনটো আমি কেনেকৈ আকাশলৈ পঠিয়াব পাৰোঁ। তো এতিয়া এই দুটা দেখিছে আপোনালোকে এই দুটা বেলুন ধুনীয়াকৈ বান্ধি লৈছোঁ। ৰকেট এতিয়া আমি জ্বলাম সুবিধা অনুযায়ী আমি বটল এটা লৈ লৈছোঁ, প্লাষ্টিকৰ বটল হয়। তাৰপৰা এই বেলুন দুটা বান্ধিছোঁ। তাৰপিছত এই ৰকেটটো আমি ভৰাই দিছোঁ। এতিয়া জুই লগাম, চাওঁ বেলুন এটা ওপৰলৈ যায় নে নাযায়। আমিও নাজানো যাব নে নাযায়। তো এতিয়াও ৰাতি হৈছে বাৰু, আন্ধাৰ হৈছে। তো আমি সেইটো কাৰণে ৰৈ আছিলোঁ ৰাতি হ'বৰ কাৰণে। তো এতিয়া আমি বেলুনটোত জুই লগাওঁ, সকলোৱে চাব। মই জুই লগাব লৈছোঁ, জুই লগাইছোঁ। তো গাইছ আপোনালোকে দেখিলে যেতিয়া মই জুইটো লগাই দিছিলোঁ তাৰ ফিৰিঙনি আহি বেলুন দুটা ফুটাই পেলালে। আমিও জনা নাছিলোঁ আচলতে বেলুন দুটা মানে আমি লগতে বান্ধি দিছিলোঁ। চ' সেইটো কাৰণে মানে ফিৰিঙনি আহি এই বেলুন দুটা ফুটাই পেলালে তলতে, ওপৰলৈ নগ'ল এই বেলুনটো। তো এইটো বৰ বেছি ছাকচেছ নহ'লোঁ আমি। তো নেক্সট বাৰত আমি চেষ্টা কৰিম বেলুন দুটা ওপৰলৈ পঠিয়াবলৈ। এইটো ইমানতে সমাপ্ত কৰিছোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্ট এটা কৰিলে আমি উৎসাহ পাম। গতিকে আমি আগুৱাই যাওঁ, আপোনালোকে সহায় কৰক। গাইজ শেষত আমি এই ফটকা এটা লৈছোঁ, ফটকা পেটি। এইটো এক্সপেৰিমেণ্ট বুলি নহয়, আমি এনেই আৰু দেৱালী ধামাকা বুলি আমি অলপ ৰাইজক জনাই দিওঁ, ওচৰে পাঁজৰে ৰাইজে শুনিব। আৰু কেমেৰামেন, লাইটিংমেন চবেই ভালকৈ থাকিবা। এইটো বৰ মানে হেৰি হয়। তো মই এতিয়া জুই লগাইছোঁ, এইটো এনেই দেই, এইটো একদম ধামাকা এটা দি দিছোঁ, চাওঁ কি হয়। মই আঁতৰি দিব লাগিব। আৱাজ নাই গাইছ, দেখিলা নে গাইছ, আৱাজ নাই। এইটো বাৰু এনেই অলপ হেৰি কৰি দিলোঁ। বাকী ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে চাব। যদি চেনেলত নতুন আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট এটা কৰি দিব। আপোনালোকে সহায় কৰিলে আমিও আগবাঢ়ি যাবলৈ উৎসাহ পাম। গতিকে আকৌ নেক্সট ভিডিঅ' সোনকালে আহি আছে, আপোনালোকে চাব।